ডেইলি আসামিজ জিকে ভিডিঅ' পাবলৈ আমাৰ চেনেলটি এতিয়া ছাবস্ক্ৰাইব কৰক। আজি এই ভিডিঅ'টোৰ 1 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত বিশ্বৰ সৰ্ববৃহৎ থৰিয়াম সংৰক্ষিত বনাঞ্চল আছে? বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন এ কেৰেলা। অৰ্থাৎ ভাৰতৰ কেৰেলা ৰাজ্যত বিশ্বৰ সৰ্ববৃহৎ থৰিয়ামৰ সংৰক্ষিত বনাঞ্চল আছে। প্ৰশ্ন 2, পশ্চিমবংগৰ সীমান্তত মুঠ কিমানখন বিদেশী দেশ আছে? বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন ক 3খন। অৰ্থাৎ পশ্চিমবংগৰ সীমান্তত মুঠ 3খন বিদেশী দেশ আছে। প্ৰশ্ন 3, তলৰ কোনখন জিলা ৰাজস্থানৰ মৰুভূমি জিলা নহয়? এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন ক কোটা। অৰ্থাৎ তলৰ কোটা জিলাখন ৰাজস্থানৰ মৰুভূমি জিলা নহয়। প্ৰশ্ন 4, সবৰীমালা তলৰ কোনখন ৰাজ্যত অৱস্থিত? বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন চি কেৰেলা। অৰ্থাৎ সবৰীমালা কেৰেলা ৰাজ্যত অৱস্থিত। নেক্সট, প্ৰশ্ন 5, ভাৰতৰ ভিতৰত কোনখন ৰাজ্যৰ উপকূল ৰেখা আটাইতকৈ দীঘল? বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন ডি গুজৰাট। অৰ্থাৎ ভাৰতৰ ভিতৰত গুজৰাট ৰাজ্যৰ উপকূল ৰেখা আটাইতকৈ দীঘল। প্ৰশ্ন 6, ভাৰতৰ ভিতৰত আটাইতকৈ জৈৱ বৈচিত্ৰ্যৰে চহকী ঠাইখনৰ নাম কি? বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধটো হৈছে অপশ্যন ক পশ্চিম ঘাট। অৰ্থাৎ ভাৰতৰ ভিতৰত আটাইতকৈ জৈৱ বৈচিত্ৰ্যৰে চহকী ঠাইখনৰ নাম হৈছে পশ্চিম ঘাট। নেক্সট, প্ৰশ্ন 7, ভাৰতৰ কোনখন ৰাজ্যৰ তিনিফালৰ পৰা বাংলাদেশেৰে আগুৰি আছে? বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন ক ত্ৰিপুৰা। অৰ্থাৎ ভাৰতৰ ত্ৰিপুৰা ৰাজ্য তিনিফালৰ পৰা বাংলাদেশে আগুৰি আছে। প্ৰশ্ন 8, ভাৰতৰ কোনখন ৰাজ্য চন্দনৰ বাবে বিখ্যাত? বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন গ কৰ্ণাটক। অৰ্থাৎ ভাৰতৰ কৰ্ণাটক ৰাজ্য চন্দনৰ বাবে বিখ্যাত। প্ৰশ্ন 9, সিংহ, জিৰাফ, বাইছনৰ দৰে জীৱ-জন্তু মূলতঃ কেনেধৰণৰ ঠাইত পোৱা যায়? বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন খ ঘাঁহনিত। অৰ্থাৎ সিংহ, জিৰাফ, বাইছনৰ দৰে জীৱ-জন্তু মূলতঃ ঘাঁহনি ঠাইত পোৱা যায়। প্ৰশ্ন 9, ৰাষ্ট্ৰীয় বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন ঘ দেৰাদুন। অৰ্থাৎ ৰাষ্ট্ৰীয় বন গৱেষণা প্ৰতিষ্ঠান দেৰাদুনত অৱস্থিত। প্ৰশ্ন 11, বিষুৱ ৰেখাৰ ওচৰত কেনেধৰণৰ অৰণ্য পোৱা যায়? বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন ঘ গ্ৰীষ্মমণ্ডলীয় অৰণ্য। অৰ্থাৎ বিষুৱ ৰেখাৰ ওচৰত গ্ৰীষ্মমণ্ডলীয় অৰণ্য পোৱা যায়। প্ৰশ্ন 12, পৰিৱেশ ভাৰসাম্য বজাই ৰাখিবলৈ ভাৰতৰ বনাঞ্চলৰ অনুপাত কিমান হ'ব লাগে? বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন ক 33.3%। অৰ্থাৎ পৰিৱেশ ভাৰসাম্য বজাই ৰাখিবলৈ ভাৰতৰ বনাঞ্চলৰ অনুপাত 33.3% হ'ব লাগে। নেক্সট, প্ৰশ্ন 13, মধ্যপ্ৰদেশৰ শিৱপুৰী ৰাষ্ট্ৰীয় উদ্যান কিয় বিখ্যাত? বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব নাহৰফুটুকীয়া বাঘৰ বাবে। অৰ্থাৎ মধ্যপ্ৰদেশৰ শিৱপুৰী ৰাষ্ট্ৰীয় উদ্যান নাহৰফুটুকীয়া বাঘৰ বাবে বিখ্যাত। প্ৰশ্ন 14, তলৰ কোনটো একমাত্ৰ অভয়াৰণ্যত কাশ্মীৰী এণ্টিলোপ পোৱা যায়? বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন খ দাচিগ্ৰাম। নেক্সট, প্ৰশ্ন 15, কুক্তি বন্যপ্ৰাণী অভয়াৰণ্য ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন গ হিমাচল প্ৰদেশ। অৰ্থাৎ কুক্তি বন্যপ্ৰাণী অভয়াৰণ্য ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যত অৱস্থিত। প্ৰশ্ন 16, চাইলেণ্ট ভেলীত কোনটো বিৰল আৰু বিলুপ্ত প্ৰাণী পোৱা যায়? বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন গ সিংহৰ ঠেংযুক্ত মেকাক। অৰ্থাৎ চাইলেণ্ট ভেলীত সিংহৰ ঠেংযুক্ত মেকাক নামৰ বিৰল আৰু বিলুপ্ত প্ৰাণী পোৱা যায়। প্ৰশ্ন 17, নগৰহোলা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন খ কৰ্ণাটক। অৰ্থাৎ নগৰহোলা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কৰ্ণাটক ৰাজ্যত অৱস্থিত। প্ৰশ্ন 18, ভাৰতপুৰ পক্ষী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত? বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধটো হ'ব অপশ্যন ঘ ৰাজস্থান।
অৰ্থাৎ ভাৰতপুৰ পক্ষী অভয়াৰণ্য ৰাজস্থান ৰাজ্যত অৱস্থিত। নেক্সট প্ৰশ্ন 19 সুন্দৰবনৰ অৰণ্যক কি বুলি কোৱা হয়? বন্ধুসকল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ মেংগ্ৰোভ, অৰ্থাৎ সুন্দৰবনৰ অৰণ্যক মেংগ্ৰোভ বুলি কোৱা হয়। বন্ধুসকল আজি এই ভিডিঅ'টোৰ অন্তিম প্ৰশ্ন তথা শেষ প্ৰশ্নটো হৈছে প্ৰশ্ন 20 ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান ক'ত অৱস্থিত? বন্ধুসকল ভিডিঅ'টো লাইক কৰা যদি লাইক কৰি দিব আৰু চেনেলটোলৈ প্ৰথমবাৰ যদি আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ডেৰাডুন, অৰ্থাৎ ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান ডেৰাডুনত অৱস্থিত। ঠিক আছে বন্ধুসকল, পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই। ডেইলি আছামিজ জিকে ভিডিঅ' পাবলৈ আমাৰ চেনেলটি এতিয়া ছাবস্ক্ৰাইব কৰক।